এইফালে আমাৰ পদূলিটো ঘৰলৈ এনেকৈ সোমাই আহে। আৰু এইফালে আছে আমাৰ গেৰেজটো। এইফালে আমাৰ সৰু ফুলনিখন। আৰু এইফালে আছে গৰু গোহালিটো আৰু এইফালেদি যায় বাৰীলে। এইটো হ'ল আমাৰ ড্ৰয়িং ৰুমটো আৰু এইফালে দুটা বহি আছে আৰু এইফালে এয়া আৰু যি পাৰিছোঁ আপোনালোকক দেখাইছোৱেই। এইটো হ'ল শ্ব'কেছটো। এইফালে সোফাখন মায়ে কথা পাতি আছে ফোনত। দুটা বহি আছে আৰু ওচৰতে। আৰু এয়া মিষ্টাৰে দুটা লাইটো তুলি থৈছে, কি লাইট বুলি কয় নাজানো। আৰু ডিমৌ ফেশ্বন শ্ব' হওঁতে ডিমৌ কলেজত এইখন মাইনাই পাইছিলে। আৰু এই ফটো ফ্ৰেমটো বাবাই দিছিলে মানুহজনৰ বাৰ্থডেত। বাবা আৰু ছাইডত মানুহজন। আৰু তললৈ আছে এইবিলাক এখন বান কাঁহী আৰু ইয়াৰ ঘটি। এইফালে এখন ট্ৰে আৰু ফুল এনেকৈ ভৰাই থোৱা আছে আৰু এইটো মাইনাৰ কাপ ফটো লগোৱা। আৰু এয়া পতাকা আৰু এইফালে এটা গণেশৰ মূৰ্তি ভৰাই থোৱা আছে। আৰু এইফালে এখন চাৰ্টিফিকেট মানুহজনৰ ফেচবুক গ্ৰুপৰ স্নেহ বন্ধন। আৰু এইফালে টিভিটো আৰু বেলেগ বিশেষ একো নাই। আৰু হয়তো দুটাই বনাই থোৱা। এইফালে আছে আমাৰ ডাইনিংখন আৰু সৰু চুকত মোৰ কেকৰ বস্তুখিনি থৈ দিছোঁ। আৰু কেকৰ বস্তুখিনি আপোনালোকক মই দেখাম যিমান যি পাৰোঁ। আৰু এইফালে এটা মিটচেপ কিবা কিবি ভৰাই থোৱা আছে আৰু এইফালে আছে মাহঁতৰ ৰুমটো। আৰু এয়া কেকৰ বস্তুখিনি আপোনালোকক দেখাইছোঁ। আৰু এয়া হ'ল মেজাৰমেণ্ট কাপ। 5টামান আহে আৰু একেলগে। মোৰ গোটেইকেইটা মই খুলি পেলালোঁ মানে, সেইটো কাৰণে এটা এটাকৈ আছে দেখাই দিছোঁ। মেজাৰিং কাপ বা মেজাৰমেণ্ট কাপ বুলিও কয়। আৰু এইটো সৰু মেজাৰিং কাপ, মানে ডাঙৰৰ পৰা সৰুলৈকে আহে আৰু যিটো জোখত আপুনি বনায় তেনেকৈ ল'ব পাৰে। আৰু এইখন হ'ল স্কেপাৰ, নামটো লিখাই আছে চাই লওক স্কেপাৰ। মোৰ বিভিন্ন ধৰণৰ আছে স্কেপাৰ, মানে ডিজাইন আৰু দেখাই দিছোঁ আপোনালোকক। এইকেইখন আৰু দুখনমান আছে। আৰু এইকেইটো হ'ল কাপ কেক, কাপ কেকৰ কাৰণে দিয়া আৰু সেইটো। এইখন এখন স্কেপাৰ, বেলেগ ধৰণৰ, অলপ প্লেন নহয় আৰু এইখিনি হ'ল ফুড কালাৰ, মানে বিভিন্ন ধৰণৰ আছে, উলিয়াই আপোনালোকক নেদেখাওঁ আৰু কালাৰবিলাক পৰি যায়, সেইটো কাৰণে এনেকৈ থৈ দিছোঁ। আৰু এয়া বেকিং পাউডাৰ, চবেই চিনি পায়ে আৰু এয়া কোকো পাউডাৰ। ইমানেই আৰু ভালকৈ এদিন আপোনালোকক দেখাম সকলোবোৰ, আজি ভালদৰে দেখাব পৰা নাই। আৰু এয়া সৰু সৰু মই টেমা দুটামানো ৰাখি থৈছোঁ, এইটো চ'দা ভৰাই থৈছোঁ। আৰু এইটো হ'ল কেক বাউল, এইটো হাৰ্ট শ্বেপৰ হয় আৰু বেলেগ বেলেগ ধৰণৰ আছে মোৰ ওচৰত। আৰু এয়া ফুড কালাৰ স্প্ৰে হয় সেইটো। আৰু এইবিলাক হ'ল চুগাৰ বলছ, কালাৰবিলাক ফুড কালাৰৰ পৰা লাগি গ'ল মানে, সেইকাৰণে অলপ দেখিবলৈ বেয়াও লাগিব পাৰে। এইটো অলপ ডাঙৰ হয় চুগাৰ বলছটো, এইখিনি সৰু আছিলে। কালাৰ লাগি অলপ মানে টেমাবিলাক কালাৰ চেঞ্জ হৈ গৈছে আৰু এয়া দুটামান ডাঙৰ ফুড কালাৰ অলপ পৰি মেলি মানে এনেকুৱা হৈ গ'ল। আৰু এয়া হ'ল পাইপিং বেগছ, য'ত আমি ক্ৰীমখিনি ভৰাই ডিজাইন কৰোঁ। আৰু এইবিলাক ৰং লাগি মানে এইটো টেমাৰো একদম অৱস্থা বেয়া হৈ আছে আৰু
এইখিনি পাইপিং দিয়ে আৰু এইটো হ'ল আমাৰ ফ্ৰিজটো আৰু এইটো গৰম পানী কৰা ইলেক্ট্ৰিক জাৰ আৰু এয়া পাকঘৰলৈ যোৱা কৰিডৰটোৰ চুকতে থৈ দিছোঁ ৱাশ্বিং মেচিনটো বেছিকৈ ব্যৱহাৰ কৰা নহয় এতিয়া আমাৰ ৰুমটো চাওঁ আৰু এয়া হ'ল আমাৰ সৰু ৰুমটো সৰুকৈ আৰু এইফালে আছে মোৰ আলনাডাল আৰু এখন চকী ৰাখি দিছোঁ ছাইডতে কেতিয়াবা দৰকাৰ হয় আৰু কাপোৰ চাপোৰ ৰাখিবলৈ আৰু এইফালে এখন বিচনাখন আৰু এইফালে তলত মেট পাৰি থোৱা আছে আৰু এইফালে আছে মোৰ ড্ৰেছিংখন কিবাকিবি লাগতিয়াল বস্তু আৰু নিজৰে এইবিলাক এয়া কিবাকিবি দৰকাৰী বস্তু এয়া তাতে দি ৰাখি দিছোঁ এইফালে তেল পাউডাৰ তলতো এটা টেডি ৰাখি দিছোঁ হেণ্ডুৰৰ টেমা অলপ পঢ়িয়ে গ'ল আৰু ওপৰত মিষ্টাৰে তেওঁ লাগতিয়াল কিবাকিবি তুলি থৈ দিছে পটককৈ বিচাৰিলে পাবলৈ আৰু ইয়াতো কিবাকিবি থৈ দিয়া আছে আৰু এতিয়া মিষ্টাৰে ওলাই যাওঁতে ঘড়ীটো পিন্ধিয়ে গৈছিলে আহি ইয়াতে থৈ দিলে আৰু এয়া টুলখন ড্ৰেছিঙৰ লগত অহা আৰু এইফালে আছে ড্ৰয়াৰটো কিবাকিবি আছে আৰু পিছত কেতিয়াবা ভালকৈ দেখাম আপোনালোকক আৰু এইফালে আছে মোৰ গডৰেজটো আৰু ওপৰত দুখন ফটো ফ্ৰেম এখন মাইনাহঁতৰ আৰু এখন আমাৰ এয়াই আৰু আমাৰ সৰু ৰুমটো বিশেষ আপোনালোকক দেখাবলৈকে একোৱেই নাই ঘৰটোত তথাপিতো আৰু দেখাইছোঁ এইফালে আছে পাছফালটো আমাৰ আৰু এয়া মায়ে কিবা আনিছে আৰু বাচন বৰ্তন আনিছে ভাত খাব হৈ গ'ল আৰু এইফালে যায় আমাৰ পাকঘৰটোলৈ পাকঘৰটো ইমান ভালদৰে হৈ থকা নাই এতিয়া ভাত পানী বনাই থকা হৈছিলে যিহেতু এয়াই আৰু পাকঘৰ আৰু এইফালে পাকঘৰ মেইন পাকঘৰটো আৰু এইফালে প্ৰাৰ্থনা ঘৰটো সেয়াই আৰু হাই কৈ দিয়ক মায়ে ভাত বাঢ়ি আছে আৰু এনেকৈ কৰি কৰিডৰ এটা আছে এইফালে চুকতে ৱাশ্বিং মেচিনটো ৰাখি থোৱা আছে ইমানেই আৰু